হেল্ল' এভৰিৱান, আজি বনাওঁ হওক চুজিৰ ফিৰনি। তাৰ বাবে এটা পেনত মই 1 চামুচ ৰিফাইন অইল লৈ লৈছোঁ। তাতে 1 চামুচ বাটাৰ দি দিছোঁ। বাটাৰখিনি গলাৰ পিছতে মই ইয়াতে দি দিম এতিয়া কাজু। একমুঠি কাজুখিনি মই 4 পিচ কৰি কাটি লৈছিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ গল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ম। বেছি কালাৰ হ'ব নালাগে, নহ'লে জ্বলি যাব পাৰে কাজুখিনি। আৰু তাৰপিছতে মোৰ ভজা হৈ গ'ল, এয়া দেখিছে ন। এতিয়া মই এইখিনি উঠাই লৈছোঁ। তাৰপিছতে এয়া মই চুজি লৈছোঁ। আজি ডাঙৰ চুজিটো ব্যৱহাৰ কৰিম। এয়া দেখিছে ন, ডাঙৰ চুজিটো হ'লে ফিৰনিত ভাল হয়। এতিয়া মই 1 কাপ চুজি লৈছোঁ আৰু বাকী থকা তেলখিনিতে চুজিখিনি দি দিছোঁ। আৰু এতিয়া চুজি কেঁচা কেঁচা গন্ধটো যোৱালৈকে মই এইখিনি অকণমান ভাজি ল'ম। আৰু ইয়াতে এতিয়া মই দি দিম ইলাচি আৰু ডালচিনি। এতিয়া এইখিনি দিয়াৰ পিছতে মই ইয়াতে দি দিম 1 লিটাৰ গাখীৰ। গাখীৰটো আপোনালোকে কম বেছি কৰিব পাৰে দেই। এয়া মই 1 লিটাৰ গাখীৰ দি দিছোঁ ইয়াতে। আৰু গাখীৰখিনি দিয়াৰ পিছতে অকণমানো স্কিপ নকৰাকৈ মই এইখিনি লৰাই থাকিম, নহ'লে চুজিখিনি তলত বহি যাব পাৰে আৰু জ্বলি যোৱাত চান্স থাকে ন। সেইবাবে মই চুজিখিনি অকণমানো স্কিপ নকৰাকৈ লৰাই থাকিম। আৰু এয়া চাওক, ধুনীয়াকৈ লৰাই গাখীৰখিনি ডাঠ হৈ আহিছে আৰু মোৰ চুজিখিনি প্ৰায়ে সিজি আহিছে। আৰু এনেকুৱা সময়তে মই ইয়াত দি দিছোঁ চেনি আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে। এয়া মই চেনিখিনি দি ভালদৰে লৰাই আছোঁ যাতে চেনিখিনি ধুনীয়াকৈ গলি যায়। আৰু মোৰ চুজিখিনিও ধুনীয়াকৈ সিজি আহিছে, দেখিছেনে, ডাঠ হৈ আহিছে গাখীৰখিনি। আৰু এতিয়াতে মই ইয়াত দি দিছোঁ কনডেন্স মিল্ক অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে। আৰু এতিয়া কাজুখিনি মই ইয়াতে দি দিলোঁ। আৰু আনফালে এখন কেৰাহীত চেনি 2 চামুচ দি পেলাই কেৰামেলাইজ কৰি লৈছোঁ। কেৰামেলাইজ দিয়া ফিৰনি খাবলৈ বহুত বেছি সোৱাদ হয়। আৰু ইয়াত চাওক, চেনিখিনি ধুনীয়াকৈ গলি আহিছে। এতিয়া মই ইয়াতে দি দিম অকণমান পানী, কাৰণ আমাক এতিয়া কেৰামেলাইজৰ পানীখিনিহে প্ৰয়োজন। সেইবাবে মই অকণমান পনীয়া কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি দি দিম ফিৰনিখিনিত। এয়া চাওক, ধুনীয়াকৈ দি দিলোঁ। আৰু এয়া চাওক, কালাৰখিনি চাওক, ইমান ধুনীয়া হৈ আহিছে কালাৰটো। আৰু এতিয়া মই এইখিনি অফ কৰি ৰাখি থ'ম আৰু ফ্ৰিজত ৰাখি একেবাৰে ঠাণ্ডা কৰি খাবচোন, খাবলৈ খুবেই সোৱাদ হয়। এয়া মই এতিয়া এটা বাতিত উলিয়াই ল'লোঁ। আপোনালোকে আলহী আহিলে দি চাব পাৰে, বহুত বেছি ভাল লাগে। তেনেহ'লে আজিলৈ আহোঁ, বাই।